বিয়া নোহোৱাৰ ট্ৰেজেডি। তেনেকুৱাতো আমাৰ ইয়াত বিয়া চিয়াৰ ট্ৰেজেডি বহুত আছে আমাৰ গাঁওখনত। গাঁওখনৰ বহু যুৱকৰ বিয়া ভাগিছে। 4-5 ঘৰ ভাং খাই গৈছে, তেনেকুৱাই বহুত আছে ইয়াত উদাহৰণ। গাঁওখনলৈ বিয়া দিবলৈ নিবিচাৰে ছোৱালীৰ পিতৃ মাতৃয়ে। কোনোবা ছোৱালীটো পটককৈ আহিব নিবিচাৰে, দিনাকা লাগিলে ঘৰ দুৱাৰ ভালকৈ থাকিলেও। কিন্তু কি কাৰণে এই গাঁওখনৰ যুৱকসকলৰ বাৰে বাৰে বিয়া ভাগিছে? ইয়াৰ কাৰণ কি জানেনে? বিদ্যুৎ সংযোগ। বিদ্যুৎ সংযোগ নোহোৱাৰ বাবেই বৰলাৰে ভৰিছে গাঁওখন। নাহৰকটীয়াৰ সমীপৰ টিংখাঙৰ 2 নম্বৰ লেৰেলা পথাৰ গাঁৱলৈ গ'লে আপুনি লগ পাব বিয়া নোহোৱাকৈ থকা বহু পুৰুষক। কাৰণ এই গাঁওখনলৈ আজি পৰ্যন্ত সংযোগ নহ'ল বিদ্যুৎ। গাঁওখনত বৈদ্যুতিক খুঁটা, ট্ৰান্সফৰ্মাৰ সকলো আছে, কিন্তু আজিলৈহে নহ'ল বিদ্যুৎ সংযোগ, যাৰ বাবে মাহ হালধি গোন্ধৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে গাঁৱৰ যুৱকসকল। ছোৱালী মানে কি, কাৰেণ্ট নথকা গাঁৱলৈ কোনোবা ছোৱালীটো পটককৈ আহিব নিবিচাৰে, দিনাকা লাগিলে ঘৰ দুৱাৰ ভালকৈ থাকিলেও। বহুত অসুবিধা হয়, ছোৱালী কোনেও নিনিয়ে, ছোৱালী নিদিয়ে ল'ৰালে। এই মোৰ কন্যা ধৰক 30 বছৰে হ'ল, আমি পোহৰ দেখা নাই, বিচনীতে আমাৰ দিনবিলাক যাব নিয়ে। লাইনটো দিলে চৰকাৰে, দিলে যদি আমাৰ মুখৰ আগত আমি কি লাইনটো চাই থাকিম নি? আছে গৰু নাবাই ভাল, হোৱাতকৈ নোহোৱাই ভাল। দেশ বিদেশত কি ঘটিছে সেয়া চোৱাৰ ভাগ্য নাই তেওঁলোকৰ। সেয়ে তেওঁলোকৰ বাবে ৰেডিঅ'ই হৈছে যোগাযোগৰ একমাত্ৰ সম্বল। চৰকাৰখনৰ পৰা বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰি ওলাই অহাৰ পাছত মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত আনকি বৰ্তমান চলি থকা ফিফা বিশ্বকাপ ফুটবল চাবলৈও বাটকুৰি বাই যাবলগীয়া হৈছে গাঁওখনৰ লোক। ৱৰ্ল্ড কাপ চাবলৈ খুৰা ঘৰ আপোনাৰ 3-4 কিলোমিটাৰ দূৰত আছে, তাহাঁতৰ ঘৰে গৈ চাবলগীয়া হৈছে ফিফা। বহু ঘৰতে এতিয়া বৰচাঙত উঠিল টেলিভিছন, পাংখা। যোগাযোগৰ বাবে মোবাইল ঠিকেই ৰলে, কিন্তু মোবাইল চাৰ্জ কৰিবলৈ 100 টকা দিব লাগে গাঁওবাসীয়ে। মোবাইল চাৰ্জ কৰিবলৈ আমিবোৰ আধা ঘণ্টা মানে আপোনাৰ 4-5 কিলোমিটাৰমান যাব লাগে বেলেগ এখন গাঁৱত, তাত কাৰেণ্ট চাৰ্জ দিব লাগে। মাত্ৰ 3 দিনৰ বাবে হেনো গাঁৱৰ লোকসকলে বিদ্যুতৰ পোহৰ দেখিছিল, কিন্তু হঠাৎ বিদ্যুৎ বিভাগে পুনৰ কাটিলে বিদ্যুৎ সংযোগ। 3-4 দিন দিলে, তাৰপৰা হঠাতে আকৌ কাটি দিলে। এতিয়া আমিতো কাৰণটো গম পোৱা নাই যে কি কাৰণে কাটিলে। এতিয়া গাঁওখনৰ এই 50টা দুৰ্ভগীয়া পৰিয়ালে কাতৰে আহ্বান জনাইছে মন্ত্ৰী তপন গগৈ ডাঙৰীয়াক, পাৰিলে গাঁওখনৰ যুৱকসকলক বৰলা হৈ থকাৰ পৰা ৰক্ষা কৰক। কেমেৰা পাৰ্চন দীপাংকৰৰ সৈতে নাহৰকটীয়াৰ পৰা প্ৰাঞ্জল ভূঞা, নিউজ।